হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাইছে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যিহেতু চেনেলটো একেবাৰে নতুন। আপোনালোকো ভালে আছে নিশ্চয়। মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আগতেই বনাই থোৱা ভিডিঅ' কোৱালিটিও ইমান ভাল নহয়, কিন্তু মই এই ভিডিঅ'টো ৰাখি থ'ব খুজিছোঁ ইউটিউবত। এইকাৰণেই ৰাখি থ'ব খুজিছোঁ যে ভিডিঅ'টো মোৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। মোৰ প্ৰথম শিক্ষাগুৰু আছিলে, তেওঁ সেই দিনটো আছিলে ডিচেম্বৰৰ 30 তাৰিখ 2021। সেই দিনটোতে মোৰ প্ৰথম শিক্ষাগুৰুগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছিলে। সেই অৱসৰ গ্ৰহণ কৰা মুহূৰ্তত কিছুমান সৰু সৰু ভিডিঅ' মই লৈ থৈছোঁ। সেই ভিডিঅ'বোৰ দিম। ময়ো দুআষাৰ কথা কৈছোঁ বাৰু। আৰু বাইদেৱেও কৈছে, বাইদেউ বুলিয়ে মাতোঁ যিহেতু। তাৰপিছত মোৰ ভণ্টি এগৰাকীও গান গাইছে, আমাৰ গাঁৱৰে হয়। মোৰ খুব ভাল লাগে তাইৰ গান শুনি। গানকেইটাও মই দিম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, পুনৰবাৰ কৈছোঁ। আৰু আপোনালোক ভালে থাকক। মোৰ নতুন আৰু বহুত ভিডিঅ' আহি আছে। কথা বেছি দীঘলীয়া নকৰোঁ বাৰু। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এই বিদ্যালয়তে ঐ কথা নকবি। শিক্ষাদান কৰিলোঁ আৰু আজি মোৰ শিক্ষাদান কৰাৰ সময় আজি মোৰ অতিবাহিত হ'ল। গতিকে মই এই বিদ্যালয়খন মোৰ বৰ আপোন। গতিকে মই পাহৰিব নোৱাৰি। মই আকৌ এই গাঁৱৰ সকলোখিনিকে মই মান মাতিবৰ কাৰণে আজি মই ইয়ালৈ আহিলোঁ। আৰু মই এই বিদ্যালয়ত অতি কষ্টৰে অহা যোৱা কৰিছিলোঁ। ৰাস্তা পদূলি বোকা পানী, তাৰ মাজতে মই বিদ্যালয়লৈ আহি পাঠদান কৰিছিলোঁ। বিদ্যালয়লৈ আহোঁতে মই বহুতো ক্লাছ বহুতো ঘটনা শুনিছিলোঁ। সেইবিলাকো মই একো গাড়ী বাইদেউক মই পাইছিলোঁ 5টা বছৰে, ইয়াতে পাইছিলোঁ। অকল 5টা বছৰে বুলি নহয়, মই ইয়াত যিমান দিন গোটেইকেইদিনে পাইছোঁ বুলি ক'ব লাগিব। বাইদেউৰ পৰা বহুতখিনি পাইছিলোঁ। মাৰ পৰা যেতিয়া অটো লিখিবলৈ শিকিছিলোঁ, তাৰ পিছতে দ্বিতীয় হাতখন পাইছিলোঁ বাইদেউ। মাতৃতুল্য এগৰাকী বাইদেউ পাইছিলোঁ, যাৰ কাৰণে মই আজি আৱেগিক হৈ পৰিছোঁ। ক'ব লাগিব মোৰ শিক্ষাৰ প্ৰথম আৰম্ভণিয়ে হৈছে বাইদেউ। যাক বাইদেউৰ নামটো শুনিলে মোৰ হৃদয়ৰ পৰা শ্ৰদ্ধাৰ নিগৰি আহে। তেওঁক আজি এই বিদায় ক্ষণত পাই আনন্দিত হৈছোঁ। আচলতে বাইদেউ যিহেতু ইয়াত আপোনালোকে সকলোৱে জ্ঞাত অঞ্জনা ভূঞা বাইদেউ। মই ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা কৰিছোঁ, তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
আনমনে হাজৰিকা তাৰপাছতে আৰু কোনোবা প্ৰাক্তন ছাত্ৰ আছে নেকি আমাৰ এই বিদ্যালয়ৰ অনুষ্ঠানটি সুকলমে পাৰ হৈ যোৱাৰ পাছত আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ফটো তোলাত ব্যস্ত হৈ পৰিলোঁ। এয়া ফটো আপোনালোকৰ মাজত। তাৰ পাছত এইগৰাকী ভণ্টি যোনগৰাকী ভণ্টিয়ে এই ভিডিঅ'টোত দুটাকৈ গান গাইছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।